হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমি পথাৰত গৈছোঁ। এতিয়া বাজিছে 5টা। এয়া ভণ্টিয়ে পথাৰ ৰুই পোৱা নাই, ভুই ৰুই পোৱা নাই। যিহেতু আমাৰ ফালে মোৰ মাৰ ঘৰত পথাৰ নাই, সেইকাৰণে আমাৰ ফালে শিকিব আহিছে। এয়া ভালকৈ শিকি ল'ব দেই। আজি কঠীয়া তুলিম আৰু ভুই ৰুম। ব'লকচোন আপোনালোককো দেখাওঁ কেনেকৈ তোলোঁ। এতিয়া আমি পথাৰত পাই গ'লোহি। আমাৰ কঠীয়া তুলিব লাগে এতিয়া। এইফালে পথাৰ ভুই ৰোৱা হৈ গ'ল। এইবিলাক বাৰু বেলেগৰ, আমাৰ এইখিনি কঠীয়া পৰি গৈছে। এতিয়া মই কঠীয়া তুলিছোঁ। এয়া মই এনেদৰে তোলোঁ দেই। আপোনালোকে কেনেকৈ তোলে কমেণ্ট কৰি জনাবচোন। এইবিলাক বেলেগৰ হয়। এতিয়া ভণ্টিয়ে তুলি চাইছে। এয়া তোলো কোহাই ল'ব পৰা নাই। চাই দিয়া। এইখিনি তোলা হ'ল আৰু এইডোখৰ খেলিব আছে। ইমান বহুত কষ্ট হৈছে দেই। তাতে ককাইদেউ আৰু মা এইফালে কল, চানা, বিস্কুট আমি চাহৰ লগত খাবলৈ লৈছোঁ। এয়া মা। এইফালে আকৌ বেটিবোৰ লৈ আহিলে পথাৰত। চাওকচোন তাই। ইফালে মায়ে কঠীয়া তুলি আছে। এয়া ভণ্টি আম কাটিলে, খাম এতিয়া। তাৰ পাছতে শুই থকা এজনী মা আহিলে আমাৰ লগত আম খাবৰ কাৰণে। এইফালে ভণ্টি, মা। আমি একেলগে সকলোৱে বহি আছোঁ। এতিয়া মই ভুই ৰুম। ব'লক আপোনালোককো দেখাওঁ। প্ৰথম পথাৰ পাব লাগে দেই। ইফালে মা আৰু ভণ্টিয়ে ৰুই আছে। ইমান ৰ'দ, চোকা চাওকচোন। এয়া আমি পথাৰৰ পৰা আহি গা পা ধুই আজৰি হ'লোঁ। আজি 5 বজাৰ পৰা 11 বজালৈকে লাগিলোঁ।
ইমান মানে ৰ'দটো বহুত চোকা আছিলে। এইফালে ভণ্টি, এইফালে চেনাই তাক এৰি থৈ গ'লোঁ এনেকৈ লতিকৰ লগত থাকিলে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, লাভ ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।